কবিতাৰ শিৰোনাম বৰষুণৰ ৰাণী। কথা তঞ্জিত বৰুৱা, আবৃত্তি প্ৰতিম কোঁৱৰ। বৰষুণৰ ৰাণী। তুমি নামি আহিছিলা শুকুলা মেঘৰ উৰণি ফালি। তোমাৰ আগমনত সেউজীয়া ধৰাৰ কোমল কুঁহিটোৱে হাঁহিলে। পৃথিৱীখন যেন তুমিয়ে গ্ৰহণ কৰিলা, কেৱল তুমি আৰু তুমি। তোমাৰ টোপালবিলাক বৰষুণ নহয়হে, তীৰ বিৰাই থকা হীৰাৰ টুকুৰাৰ ভগ্নাৱশেষহে। তুমি নামি আহিলা ধৰাৰ বুকুলৈ এজাক বৰষুণ হৈ, আৰু তোমাৰ শৰীৰে গ্ৰাস কৰি পেলালে মোৰ উৰসা পজাৰ প্ৰতিটো কোঠালি। তোমাক ধৰি ৰাখিবলৈ বৰ মন যায়, কিন্তু তুমিতো কোনো জীৱ নহয় বন্দী কৰিম। তোমাক চুবও নোৱাৰি। তোমাৰ দেহ আৰু মন চঞ্চলা গাভৰুৰ দৰে। তোমাৰ অভিমানবিলাকতো আছেই। ধৰাৰ বুকুত সৃষ্টি হোৱা প্ৰতিটো স্পন্দনৰ শব্দ তুমি বুজিবলৈ চেষ্টা নকৰা। তুমি যেন একো নুবুজা। তুমি বৰ কঠিন, কেৱল তুমি আৰু তুমি।